আলোচনা কৰিবলৈ লৈছো স্কিন ডিজিজ অৰ্থাৎ ছালৰ বেমাৰ যাৰ নাম হৈছে কি সোৰিয়াছিছ। ইজ এ লং লিষ্টেড অট'মেটিকলি ডিজাৰ্ট। এইটো সাধাৰণতে লাহে লাহে হোৱা আল্টিমেটলি বা অকলে অকলে এটা সাধাৰণত ছালৰ বেমাৰ। চেৰাচিটিজাইন বাই পাৰ্টছ অফ এবনৰ্মেল স্কিন। যিখন ঠাইত প্ৰথম অৱস্থাত এই বেমাৰ হয় সেইখন ঠাই কি কৰে চামৰা বা ছালখন নষ্ট কৰি দিয়ে। দাউজ স্কিন পাৰ্টছ আৰ টপিকেলি ৰেড। যিখন ঠাইৰ মাজত সোৰিয়াছিছ বেমাৰটো হয় সেই ছালখন প্ৰথম অৱস্থাত ৰঙা হৈ পৰে অৰ নাইবা পাৰ্পল অন চাম পিপল উইথ ডাৰ্কাৰ স্কিন, নাইবা বেঙুনীয়া কালাৰৰ কিছুমানৰ মাজত হোৱা দেখা যায় আৰু সেই ছালটো কি কৰে বহুত ডাঠ হৈ পৰে। ড্ৰাই ইটিচিং এণ্ড স্কাৰবুল। প্ৰথম অৱস্থাত তাত লেতেৰা হৈ যায় আৰু লাহে লাহে খজুৱাই থাকে আৰু তাৰ পৰা কি কৰে বাকলিবোৰ সৰি পৰি থাকে। মোৰ দেন 10 মিলিয়ন কেছ পাৰ ইয়াৰ ইন ইণ্ডিয়া। প্ৰায় 10 মিলিয়ন মানুহৰ মাজত এইবছৰত সোৰিয়াছিছ বেমাৰ হোৱা দেখা যায় ভাৰতৰ মাজত। কেছ বা কাৰণ বাই জেনেটিক ডিজাৰ্ট, বংশগতভাৱেও হ'ব পাৰে, ভিটামিন ডি ডিফিচিয়েঞ্চি নাইবা ভিটামিন ডিৰ অভাৱ নাইবা কেলছিয়ামৰ অভাৱৰ কাৰণেও হ'ব পাৰে। এলকহল ড্ৰিংকিং, এলকহল পিয়নৰ কাৰণেও হ'ব পাৰে বা মদ পিয়নৰ কাৰণেও হ'ব পাৰে। স্মকিং নাইবা নিচাযুক্ত বহু খাদ্য বা দ্ৰব্য ব্যৱহাৰ কৰাৰ কাৰণেও হ'ব পাৰে। ষ্ট্ৰাই সেই ঠাইখন ডাঠ বা ফুলি যায় আৰু লাহে লাহে কি কৰে ইনফেকশ্যন লৈ পৰিৱৰ্তন হোৱা দেখা যায়। বেমাৰৰ কিছুমান লক্ষণ আছে, তাৰ ভিতৰত যেনে ৰেড ৰিচাইডেড অফ স্কিন। প্ৰথম অৱস্থাত ৰঙা হৈ পৰে ছালখন আৰু তাৰ পৰা সৰু সৰু গুটিৰ সৃষ্টি হয়। পেইনফুল বিষযুক্ত চুইলিং জইন আৰু কি কৰে জইনটো লাহে লাহে ফুলি যোৱা দেখা যায়। থিক পিটেড নেইল নাইবা তাত নগৰ নিচিনাকৈ কি কৰে এই ছালবোৰ উঠি যোৱা দেখা যায়। ইটিচিং এণ্ড বাৰ্নিং চেকচন এৰাউণ্ড দ্য এৰিয়া। যিখন ঠাই বা যিখন ছালৰ মাজত সাধাৰণতে সোৰিয়াছিছ বেমাৰ হয় সেইখন প্ৰথমে কি কৰে খজুৱাই থাকে, চুলকাই নাইবা প্ৰচণ্ডভাৱে জ্বলি যোৱা দেখিবলৈ পোৱা যায় আৰু কি কৰে তাৰ পৰা কষ ওলাই থাকে। হৰ্নেছ এৰাউণ্ড পাৰ্টছ নাইবা সেই ঠাইৰ পৰা কি কৰে লেতেৰা পানী বা পুজ পৰা দেখিবলৈ পোৱা যায়। ড্ৰাই স্কিন আৰু স্কিন কি কৰে লেতেৰা হৈ পৰে। বেমাৰৰ কিছুমান ৰিস্ক আছে, যেনে ষ্ট্ৰাৰ কোনো কাৰণত যদি ছালটো ডাঠ বা মোটা হোৱা দেখা যায় তাৰ পৰা হ'ব পাৰে। স্কিন ইনজুৰি নাইবা ছালৰ আঘাতৰ কাৰণেও হ'ব পাৰে। মেডিকেশ্যন নাইবা মেডিচিন বহুত ব্যৱহাৰ কৰাৰ কাৰণেও হ'ব পাৰে। ভাইৰাছ এণ্ড বেক্টেৰিয়েল ইনফেকশ্যন, ভাইৰাছ বা বেক্টেৰিয়া ইনফেকশ্যন কৰাৰ কাৰণেও সোৰিয়াছিছ বেমাৰ হোৱা দেখা যায়। ফেমিলি হিষ্টৰী পৰিয়ালৰ বংশগতভাৱেও হোৱা দেখিবলৈ পোৱা যায়। অবজেটিক নাইবা ওজন বেছি হ'লেও সাধাৰণতে এই বেমাৰ হয়। টাবাকো ইউজ নাইবা নিচাজাতীয় বস্তু ব্যৱহাৰ কৰাৰ কাৰণে হ'ব পাৰে। এলকহল ড্ৰিংকিং, এলকহল পিয়নৰ কাৰণেও সাধাৰণতে হোৱা দেখা যায়। অতিমাত্ৰা ঠাণ্ডা ঠাইত বসবাস কৰাৰ কাৰণেও সাধাৰণতে সোৰিয়াছিছ বেমাৰ হোৱা দেখা যায়। এই বেমাৰ হ'লে আমি ইয়াৰ পৰা হাত সাৰিবৰ কাৰণে সাধাৰণতে ভিটামিন ডি জাতীয় ক্ৰীম ব্যৱহাৰ কৰিব পাৰোঁ। চাইক্ল'চিড এচিড নামৰ যিটো মলম থাকে তাৰ পৰাও আমি সাধাৰণতে এইটো লগালে আমি ৰোগৰ পৰা হাত সাৰিব পাৰোঁ বা আৰোগ্য পোৱা যায়। কিন্তু আপুনি মেডিচিন ব্যৱহাৰ নকৰাকৈ এজন ছাল বিশেষজ্ঞক দেখুৱাওক বা ছালৰ ডক্তৰক দেখুৱাওক। তেওঁ যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ মতে আপুনি মেডিচিনখিনি ব্যৱহাৰ কৰক। ধন্যবাদ।